মই যে কালি কিবা সেই নতুন কেৰাহীটো লৈ পিনি ইয়াতে থৈছিলোঁ ন, মোৰ মনত আছে নহয়, ইয়াতে থৈছিলোঁ। ক'ত গ'ল আকৌ? আমাৰ এজনে ল'লে নেকি, মাথাটো গৰম কৰি দিয়ে। জেলেপি বনাবলৈ কিনিছিলোঁ আকৌ ইমান ডাঙৰ কেৰাহীটো ৰখোঁ। কালি কিনি পিনি একদম ইয়াত থৈছিলোঁ, আজি গায়ব বোলে, একদম খং উঠি যায়। মাথাটো একদম গৰম হৈ ফুটি যাব এতিয়া মোৰ। লথৌ শুনচোন এপিনে আছোন। কি হ'ল মা, মাতিছিলা নেকি? মাতিছিলোঁ। সেই শুনচোন, কি বুলি কয়, মই যে কালি সেই কেৰাহীটো যে আনিলোঁ বজাৰৰ পৰা, সেইটো ক'ত গ'ল? ইমান ডাঙৰ কেৰাহীটো বাকী ল'ব নোৱাৰোঁ নানো, দেখিছিলি নি বাৰু? মা সেই দেখিছিলোঁ, দেউতা লৈ গৈছিলে ক'ৰবালৈ। মাতিও দেউতাক, মই গম পাওঁ তহঁতৰ দেউতা ল'লে বুলি। তই ভিতৰলৈ যাচোন বাৰু, সেই পঢ়াগে যা। মই মাতি লৈছোঁ বাৰু তহঁতৰ দেউতাক। সেই শুনিছেনে? সেই কাম এটা আছে, শুনকচোন বাৰু, সোনকালে আহকচোন। এই মানুহজন এজন আৰু মাতিলেও মাতখান নিদিয়ে নহয়, সিহঁতৰ মাতিবলৈ মন নাযায়, কি যে কৰি থাকে। সেই কি বুলি কয়, লথৌ দেউতাক শুনিছেনে বাৰু, এইপিনে আহকচোন। কি হ'ল চেপেটি, ইমানকৈ চিৰিয়াছ আছে? মই গৰু দানা সিজাই আছিলোঁ, কোৱাচোন। মই মানে সেই কালি যে মই যে এই ডেইলি মাৰ্কেটৰ পৰা যে সেই ডাঙৰ কেৰাহী এটা যে লৈ আহিছিলোঁ জেলেপি বনাবৰ কাৰণে, আপুনি এই লৈছে বুলি ক'লে লথৌৱে। কি ক'লে বাৰু ইমান ডাঙৰ কেৰাহীটো? কি হ'ল ইমান ডাঙৰকৈ মুখখন মেলি দিছে আপুনি? হেৰি মানে কি বুলি কয়, সেই চেপেটি কালি যে মানে তুমি যে এই কি বুলি কয় কেৰাহীটো আনিছিলা, সেইটো মই ভাবিলোঁ এনেই পৰি আছে নেকি, ভাল নহয় চাগে, সেইকাৰণে মই গৰু দানা সিজাই দিলোঁ নহয় তাত। এতিয়া কি কোৱা যায় বাৰু? কেনেকৈ মানুহ বাৰু আপুনি? কি বুলি কয়, নতুন কেৰাহীটোত সেই কালি যে আপুনি দেখিলে, মই নতুন কেৰাহীটো আনি পিনি থলোঁ। আকৌ আজি যে সেই কি বুলি কয়, কেৰাহীত গৰু দানা সিজালে? আপুনি গৰু দানা সিজালে নে কি কৰিলে মই নাজানো। মুঠতে দুপৰীয়া ভাঞ্চুৰি যদি খাবলৈ মন আছে, তেনেহ'লে সোনকালে ডেইলি মাৰ্কেটৰ পৰা মোৰ কাৰণে নতুন কেৰাহী এটা আনি দিয়ক, নহ'লে দুপৰীয়া ভাত নাপাব আপুনি। চেপেটি সেই খং নকৰিবা দিয়ক। সেই মই এতিয়া এই গৰু দানাকেইটা পেলাই পিনি সেই কি বুলি কয় কেৰাহীটো ধুই দিছোঁ বাৰু তোমাক, ৰ'বা। কি লেতেৰা মানুহ দেই আপুনি। এতিয়া মানে কি বুলি কয়, সেই মানুহক এইটো এনেকুৱা গৰু দানা সিজোৱা কেৰাহীত মই জেলেপি বিকি খাবলৈ নিদিওঁ, বুজিছে? নতুন কেৰাহী এটা আনি দিয়ক, নহবা দুপৰীয়া ভাত নাখাব আপুনি। ক'লে হ'ল নেকি তুমি? কি বুলি কয় সেই নতুন কেৰাহীটাৰ সেই দামটো জানা নেকি তুমি বাৰু? কালি এটা আনিলে আকৌ আজি আনিব যাবা, এই পইচা কি বেছি হৈছে নি মোৰ ইমান লকডাউনত? তাৰমানে পূজা আহিছে আৰু নালাগে, এইটোকে ধুই পিনি বনোৱা। কিন্তু আপুনি ভাত নাপায় কৈ দিছোঁ হ'লে। হ'ব এতিয়া মোৰ একো কাজিয়া কৰিবলৈ একোডাল মুড নাই, সেইকাৰণে মই যাওঁ এতিয়া ডেইলি মাৰ্কেটৰ পৰা নতুন কেৰাহী এটা আনি দিওঁ তোমাক, ৰ'বা। হ'ব যা সোনকালে লৈ আহোঁগৈ। এইবোৰ মানুহ একদম চকুৰে নেদেখে নেকি? কালি আনিলোঁ ইয়াত থলোঁ, দেখিলে নিজ চকুৰে, আকৌ আজি আকৌ সেই বোলে গৰু দানা সিজাইছে। কেনেকুৱা মানুহ একদম মূৰ্খ। চেপেটি ৰেণুকি ধৰাহি। ক'ত পৰি পিনে আহিছে আপুনি? একদম বোকা চোকা হৈ গৈছে যে আপোনাৰ গোটেই গাটো। ৰেণুকি একোডাল নকবি, ধৰ ফাছত এইটো কৈছোঁ ৰ পিছত। বাইৰা ক'ত আছে তোৰ? কি বুলি কয়, চেপেটি বাই সেই কাপোৰ দি আছে বাথৰুমত, শুনি পোৱা নাই নেকি টিউবেলৰ পাৰত? মই মাতি দিছোঁ, আপুনি বহক ইয়াত। সেই আপুনি ক'ত পৰি থৈ আহিলে? মুখ চুখ ক'লা পৰি গৈছে যে আপোনাৰ। হেৰি মই মানে কি বুলি কয় এইটো কিনি আনিলোঁ ডেইলি মাৰ্কেটৰ পৰা। এই কেৰাহীটো কিনি আনি মানে চাইকেলটো লোৱা নাই নহয়, হাততে দাঙি লৈ আহোঁতে এই পুখুৰী পাওঁতে একদম সেই কি বুলি কয় কুকুৰ এটা ওচৰতে আহি গ'ল নহয়, সেই ভয়তে পৰি গ'লোঁ নহয়, একদম ক'লা চলা হৈ গ'ল। আপুনি ইমান কণি কেৰাহী এটা দাঙি খাব নোৱাৰেনে? কি কৰিবনো আপুনি তেনেহ'লে? তেনেকৈ কথা নক'বা আকৌ দেই, এনে খং উঠি আছে আকৌ। এতিয়া লৈ যোৱা, এই ক'ত যোৱা তুমি? ভাতকণ বাঢ়ি পিনি মোক ভাতকণ দি পিনি তুমি এই কি বুলি কয় জেলেপি বনাবলৈ ক'ত যোৱা আৰু ৰেণুকি ক'ত? সেই ৰেণুকি মানে গা ধুব গ'ল। লথৌৱে গা ধুলে বাৰু, এই বিচনাতে আছে নেকি? সেই কি বুলি কয় মই গা পা ধুলোঁ, এতিয়া সেই যাম আৰু আপোনাৰ ভাত চাত দি পিনি ৰ'ব। ৰেণুকি সেই আমাৰ লথৌক কিবা তেলটো আনিব কৈছিলে নাই বোলো? সেই এতিয়া তেল খতম হৈ গ'লে মই অলপহে তেল আনিছিলোঁ, ইয়াতে লাগি গ'ল। সেই লথৌক আনিব কৈছিলে নাই? বাই সেই লথৌক কৈছিলোঁ, সি ভাত খাই পেলাই আনিব বুলি কৈছিলে। ভাত খোৱা হৈ গ'ল চাগে, আনিবই ৰ। মা এইটো না তেল আনিলোঁ মই। হ'ব ইয়াতে থওঁ তেলটো, টেবুলতে থওঁ। মা জেলেপি এটা খাম দিয়াচোন। এইটো অথৈ এবাৰ 10খনমান খালি আৰু খুজি নাখালি বিক্ৰী কৰিবলৈ আনিছে বাই আকৌ। এখন খা আৰু ফুটি আপা বহিলে বৰ নহ'বা যা। হ'ব দিয়া, 3খনহে খাইছিলোঁ, 10খনমান খোৱা নাই যে পাই, মই কিবা ৰাক্ষস নহয় নহয়। হ'ব দিয়া, মই যাওঁ এতিয়া। সেই ৰঘুৱে খেলিব মাতিছে মোক স্কুলৰ ফিল্ডত। লথৌ সেই বেছি ৰ'দত খেলি নাথাকিবি দেই, ঘৰত যাবি সোনকালে। ঘৰত থাকিব মন নাথাকিলে ইয়াত আহিবি, এই ৰ'দত খেলিব নালাগে বেছি। হ'ব দেখিলোঁ। ৰেণুকি চিঞৰি দিয়া আকৌ অলপ, তেতিয়াহে মানে গম পাব যে জেলেপি বিকি আছোঁ আমি। চিঞৰিছোঁ ৰ। সেই জলদি লৈ লওক, জলদি 35 টকা জলদি লৈ লওক। বাইদেউ জেলেপিটো ইমানকৈ দিছে পোৱা। ভাইটি তুমি পোৱা সেই 40 টকা। এই মাত্ৰচোন 35 টকা চিৰি আছিলে, এতিয়া 40 টকা হৈ গ'ল নে? মই 30 টকা দি পিনি আহিছোঁ।
তোমাৰ নামটো অলপ বেয়া হ'ল নেকি মই যেনিবা 40 টকা চিঞৰি আছোঁ তুমিয়ে 30 টকা শুনিছা নেকি অঁ এতিয়া গম পালোঁ সেই সোণৰ চেইন পিন্ধি থকা ল'ৰা দেখিছাতো সেইকাৰণে দামটো বেছি লৈছে অলপ ঐ চা মই ইয়াত সেই জুৱেলাৰী বিক্ৰী কৰিব আহিছোঁ তোৰ নিচিনা ল'ৰাক সেই বুলি কয় বেছি পইচা ল'বলৈ অহা নাই দেই 40 টকা দিলে দিবি নহ'বা যা ইয়াৰ পৰা হ'ব দিয়ক মই জানো নহয় এইবোৰ কিহৰ পানী নবনোৱা গেলা পানীৰে বনোৱা এইবোৰ নাখালে হ'ব আমি অঁ গেলা পানীয়ে বনাইছোঁ খাবি নেকি ফ্ৰীতে নিদিবা কিনিবলৈ পইচাৰ অকাত নাই আকৌ সেই মণিহাৰী সেই চেইনডাল পিন্ধি পিনি লেবেল দেখাব আহিছ হা ঐ চা বেছি কথা নকবি দেই এই কি বুলি কয় মই তহঁতৰ দোকানৰ পৰা নিকিনিলে বহুত দোকান আছে নহয় ইয়াত আমাৰ তহঁতৰ দোকানতো আছে বুলি ভাবিছ নেকি নাখাওঁ দেই মণিহাৰী চেইনডাল পিন্ধি পিনি ইমান হেৰি লেবেল নে আমি এনেকৈ ফুটনি মাৰিব পাৰোঁ দেই ঐ ৰুকি তই যে কিবা হেৰি কি বুলি কয় 30 টকাহে আছিলে 30 টকাহে দালবি তই যে 40 টকা খুজিছিলি তই গমেই পোৱা নাই কি বুলি কয় এইটো মানে হেৰি সোণৰ চেইন পিন্ধি অহা বুলি ভাবিছিলোঁ পিছতে গম পালোঁ এইটোৱে সেই ডুপ্লিকেট মাল মণিহাৰী পিন্ধি পিনি সোণৰ লেকচাৰ মাৰিছে সোণৰ চেইন পিন্ধি অহা বুলি ভাবি পিনি একদম ভাবিলোঁ ধনী মানুহ তেতিয়া অলপ 40 টকা দিবই পাৰিব ন সেইকাৰণে খুজিলোঁ এতিয়াহে গম পালোঁ তাকে কি মানুহ এইটো আমকি চেপেটি ভৰিয়ে আমকি চেপেটি নিচিনাই আৰু তই দেই ময়ো এনেকুৱা কৰিলোঁহেঁতেন নহয় মই পিছে গমেই পোৱা নাই আমাৰ ডায়েবেটিছ আছে চুগাৰ আছে ন মোৰ আকৌ এইবোৰ নাই দেই এই বনাই চনাই খাওঁ সেইকাৰণে নাই নেকি তাৰপিছত মই একদম কিমান মিঠাই খাওঁ আকৌ 10 কেজিমান খামেই এইবাৰ পূজাত আগতেতো এই জীয়ৰী কালত একদম আৰু মই 20 কেজিমান খাই দিওঁ অকলে এতিয়াহে নোৱাৰোঁ অলপ এই বয়স বাঢ়িছেতো সেইকাৰণে আৰু আমাৰ আকৌ সেই পূজা চাবলৈ আকৌ ইমান দূৰ যাবলৈ মন যায় মোৰ ছোৱালীকেইজনীক লৈ পিনি এবাৰ ময়ে যাম নেকি আৰু আমাৰ আকৌ সেই ৰঙালা বাইদেউক মাতিলোঁ তেওঁ আকৌ বোলে সেই কি বুলি কয় ইমান দূৰ খোজকাঢ়িব নোৱাৰে হেনো ভৰি বিষায় মই যাওঁ যিমান হেৰি কি বুলি কয় সেই ফুৰিব পাৰোঁ সিহঁতেতো মোৰ আধাও নোৱাৰে চাগে আমুকি লাগে চাই বুঢ়ী হ'লে কি হ'ব বৰ খোজকাঢ়িব পাৰোঁ মই সেই কালিয়েচোন মহালয়াত কিমান খোজকাঢ়িলোঁ মই সিহঁতেতো নাজানে একোডাল হাই ফ্ৰেণ্ডছ সেই আপোনালোকে বাৰু এই জেলেপি দোকান দিছে নাই আপোনালোকৰ পিনে আমাৰ পিনে আকৌ আমাৰ চেপেটি দিছে নহয় তাৰ দোকানৰ পৰা মই আধা কেজি লৈ আহিলোঁ এতিয়া খাম আৰু পিছে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু কাষত থকা ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো দবাই দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মেইন কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈকে ইমান কণে দিছোঁ কালি আপোনালোকে আকৌ ভিডিঅ' চাব পাৰিব সেইকাৰণে বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই ফ্ৰেণ্ডছ মই মানে এতিয়া জেলেপি খাম